1986 চনত প্ৰয়াত সিংহযুৱ ললিতচন্দ্ৰ ৰাজখোৱাৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কৰিছিল। নিৰ্মাণ কৰি সম্পূৰ্ণ হোৱাৰ পাছত আজিৰ তাৰিখলৈকে সেই গভীৰ নলীডালে কৃষকে আজিৰ তাৰিখলৈ কোনো এখন পানী নেপালে। এই কথাটো অতি দুৰ্ভাগ্যজনক হৈ থাকিল। কিন্তু সমগ্ৰ যোৰহাট জিলাত যি 38টা এনে গভীৰ নলীডালৰ ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ কোনো এটা আঁচনি আজিৰ তাৰিখলৈকে কাৰ্যক্ষম হৈ থকা নাই। সকলো আঁচনি বিকল হৈ আছে। কিন্তু কৃষকে যিটো সময়ত পানী পাব লাগে, সেই সময়ত কৃষকে এই আঁচনিৰ যোগেদি পানী নাপায়। তাৰ পাছত তেওঁলোকে বতৰলৈ অপেক্ষা কৰি তেওঁলোকে কৃষি কাৰ্য কৰিব লাগে। সেই আমতলৰ এই অঞ্চলৰ চিন্তামণিগড়, আমতল, মৰিজাজি, ঔগুৰিকে ধৰি বৃহত্তৰ এই অঞ্চলটোৰ ৰাইজে অকল এই নলীডালটোৰ ওপৰতে নিৰ্ভৰ কৰি খেতি কৰিবলৈ ইচ্ছা কৰে। কিন্তু গভীৰ নলীডালটো যেতিয়া বিকল হৈ পৰি আছে, যিটো অচল হৈ আছে, কিন্তু ৰাইজে এইটো আশা কৰিব নোৱাৰে। মাত্ৰ প্ৰকৃতিৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে পৰিচিত হৈছে। সমগ্ৰ অসমত তেওঁ প্ৰতিটো আঁচনি সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা গ্ৰহণ কৰি আছে। সেইকাৰণে এই জলসিঞ্চন বিভাগটো কাৰ্যক্ষম কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনালোঁ। এই 38খন আঁচনিৰ 234জন কৰ্মচাৰী আছে। তাৰ প্ৰায় 80 লাখ টকা প্ৰতি মাহে চৰকাৰী ৰাজকোষৰ ধন অপব্যয় হৈ আছে বুলি এইকাৰণেই কৈছোঁ। তেওঁলোকে কৰ্মচাৰী ইয়াতে 3জন আছে। আজিলৈকে অঞ্চলৰ ৰাইজে এই 3জন দেখি পোৱা নাই। এইটো হিচাপত যোৰহাটৰ যি 38খন আঁচনি আছে, 38খন আঁচনিৰ এজন কৰ্মচাৰীও ৰাইজে দেখি নাপায় ক'তো কোনো এখন আঁচনিত। সেইকাৰণে সমগ্ৰ অসমত জলসিঞ্চন বিভাগটোৱে যে এটা মৰিশালিত পৰিণত হ'ল, এইটো যে কোনো কাম নাই, এইটো কথা স্পষ্ট। সেইকাৰণে